নমস্কাৰ বন্ধুসকল, আপোনালোকক এটা পুনৰ নতুন ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। তো আজি আমি অকণমান গৈ আছোঁ, যিহেতু বিশ্বকৰ্মা পূজা পালেহি কাইলৈ। তো তালৈ অকণমান আমাৰ বসন্তীৰ কাৰণে মালা প্ৰসাদ কিবা কিবি কিনিম। তো বলক, এয়া আজি মোৰ লগত আছে মোৰ বেষ্ট ফ্ৰেণ্ড মানি। এয়া বন্ধুসকল দেখিব পাইছে, অৰুণাচলৰ এয়া পাহাৰৰ মাজে মাজে আমি আগবাঢ়িছোঁ অসমৰ দিশে, য'ত অকণমান ঘূৰি ফুৰি আহিম, আপোনালোককো দেখাম। আৰু হাৰমতি এতিয়া পাম, অকণমান বজাৰ কৰি ল'ম সৰু সুৰা আৰু যিটো হয়। তো বলক অকণমান আমি নামি যাওঁ। এইয়া মালা আছে, এডাল মালা ল'লোঁ মই। গাড়ী অকণমান পূজা কৰিব বুলি ভাবিছোঁ, গতিকে এতিয়া ৰাতিও আহিলে আমি বজাৰ চজাৰ কৰি ল'লোঁ। মন্দিৰলৈ যি পূজাৰ কাৰণে যি পূজাৰ সামগ্ৰী আছিলে প্ৰায়বোৰ বস্তু লোৱা হৈ গ'ল। দেখিছে আমাৰ গাড়ী এতিয়া ধুম মই ইয়াতে, যিহেতু কালি ধুবলৈ সময় নাপালোঁ আজি। এতিয়া বন্ধুসকল, এতিয়া আমি যাব ওলাইছোঁ কেম্পলৈ। কেম্পত পূজা আয়োজন কৰা হৈছে, তো আমাৰ বসন্তীকো অকণমান পূজা কৰাই আনোগৈ। আৰু পালোহি কেম্পাছ এৰিয়া, তো আমি কেম্পাছলৈ সোমাই যাব চেষ্টা কৰিম। তো বলক মোৰ লগত শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু চাওঁ আজি কেম্পাছৰ ভিতৰত কেনেকুৱা পূজাৰ দৃশ্যাংশ হয়, আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিম। তো বলক, আপোনালোকে দেখিবলৈ পাইছে এয়া কেম্পৰ ভিতৰৰ দৃশ্যাংশ। বৰষুণ দিছে। আহিলোঁ, তো এতিয়া আমি আপোনালোকক দেখাব চেষ্টা কৰিম। এফালে যাম আমি, ইয়াত ওপৰত গ্ৰাউণ্ড আছে, গ্ৰাউণ্ডত গাড়ী পূজা কৰা হ'ব আৰু ইফালে পূজা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। তলৈ আমি যাওঁ, তো বলক। ইয়াত দেখিছে আপোনালোকে কেম্পৰ ভিতৰত যি অকণমান পূজাৰ দৃশ্যাংশ আছিলে, আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। ভালে আছে চব। ओम सूर्याय स्वाहा ओम सूर्याय स्वाहा ओम हिताय स्वाहा ओम आकाशाय स्वाहा ओम वायवे स्वाहा ओम पुष्पे स्वाहा ओम निधाय स्वाहा ओम वियक्षताय स्वाहा। ডিপাৰ্টমেণ্টৰ গাড়ী পূজা কৰা হ'ল। তো বন্ধুসকলে আমাৰ গাড়ী পূজা কৰি আছে। দোস্ত এই চব আমি একেলগে বহিছোঁ আজি বহুত দিনৰ পিছত বিশ্বকৰ্মা পূজাৰ উপলক্ষে। তো চবকে এবাৰ হাই ক'ব গৈছে। হাই বোলো, হাই বোলো। वेरी गुड। फीलिंग्स बताइए थोड़ा। बढ़िया। और प्रसाद में क्या ले रहे हैं आप लोग? एप्पल 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 मजा आ रहा है खाने में। सही में? ठीक है। हाय बोल दीजिए एक बार। हाय बोल दीजिए अंकल सर एक बार। আপোনালোকে ইমান দেৰি যিমান পাৰোঁ দেখুৱালোঁ কেম্পৰ ভিতৰত যি পূজা কৰা দিছে। জয় হিন্দ বুলি। जय हिंद जय भारत। জয় হিন্দ জয় ভাৰত। তো বন্ধুসকল, এতিয়া অথনি ভিডিঅ' বনাই থাকোঁতে ভালকৈ বনাব নহ'লে, কাৰণ বহুত বৰষুণ দিলে আৰু পূজা বতৰ, তাতে বৰষুণ বৰ দিগদাৰ হ'ল। আৰু ভাবিছিলোঁ অলপ দেখাম বুলি, কিন্তু তেনেকুৱা নহ'লে ইমান। গতিকে আপোনালোকে চাই কেনেকুৱা পালে ক'ব, হ'লেও ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মই ভাবিছোঁ অকণমান আপোনালোকক CPC কেণ্টিন যি আমাৰ ফৌজৰ কেণ্টিন থাকে, তো কেণ্টিনৰ অকণমান ভিউ দেখুৱাই দিম। তো চাবলৈ বলক তেতিয়াহ'লে। আৰু কেণ্টিন, তো কেণ্টিনৰ বলক আছে এইবিলাক বস্তু। খাব পাৰে, বজাৰ মূল্যৰ পৰা অলপ সস্তা হয় বস্তুবিলাক। বন্ধুসকল, এতিয়া পূজা শেষ, তো আজিলৈ
ব্লগটো ইমানটা সামৰিব লাগিব অন্য এটা নতুন ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাম তেতিয়ালৈকে এতিয়া আহোঁ বাই